যিমান আছে সকলোৰে আমি ডাটা ওলাইছোঁ। এতিয়া আমাৰ কাম কি, আমি আইনৰ সহায় লৈছোঁ। আইনত যদি একো আমি নাপাওঁ, তেওঁলোকক সমজুৱাভাৱে তেওঁলোকক আমি এক্সপ'জ কৰিবলৈ বিচাৰিম। আজি পি আৰ মেনেজাৰ যিজন অনুজ বৰুৱা, ইয়াৰ অভিমন্যু তালুকদাৰ, তন্ময় ফুকন বা সুস্মিতা, তেওঁলোকৰ ঘৰৰ এড্ৰেছ, তেওঁলোকৰ ফটো আমি ৰাজহুৱা কৰিম এতিয়া, যাতে অসমৰ প্ৰত্যেকজন মানুহে গম পাওক যে এইকেইটাহে আচলতে দানৱ, যাক দানৱ বুলি কওঁ আমি, দানৱ যোনে জুবিন গাৰ্গক খালে, জুবিন গাৰ্গ ক'ত আছে, অসমখন শেষ কৰি পেলালে। তো আমাৰ এতিয়া দায়িত্ব, আছাম পাব্লিক ৱৰ্কছৰ দায়িত্ব হ'ব, যিবিলাক মানুহ 450জন নে 52জন মানুহ ইয়াত থকা মানুহখিনি, পি আৰ মানে মেনেজাৰ অনুজ বৰুৱা, অভিমন্যু যোন আছে, টাৰ্চেন মিট্টাল, এইবিলাক গোটেইবিলাকক আমি এতিয়া এক্সপ'জ কৰিম ৰাজহুৱাকৈ। যোৱাকালি দেৰিকৈ হ'লেও গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে যিখিনি যোৱাকালি ফেচবুকত দিলে, সেইখিনি আচলতে ইমান দিনে আমি কৈ থকা কথাখিনিয়ে, ND24, APW, আমি চবেই এইখিনি কথাই কৈ আছিলোঁ। অসমৰ ৰাইজে এই কথাটো বিচাৰিছিলে যে গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ এটা বল্ড ষ্টেপ এটা লাগে, আৰু সেইটোৱে যোৱাকালি তেখেতে কৰিলে। এতিয়া কথাটো হ'ল, ইয়াটছখন কোনে বুকিং কৰিছে তেওঁক এৰি দিয়া হ'ল, ইয়াটছত থকা ছিংগাপুৰৰ গোটেইখিনি মানুহকে এৰি দিয়া হ'ল। তাতকৈ ডাঙৰ কথাটো হ'ল যে সুস্মিতা গোস্বামী, চানমাৰীৰ সুস্মিতা গোস্বামী, তেওঁৰ পিতৃ হ'ল সুকুমাৰ গোস্বামী, তেওঁৰ মাতৃ হ'ল মিনতী গোস্বামী। এই মিনতী গোস্বামীয়ে প্ৰথম অসমত ভিডিঅ'বিলাক ভাইৰেল কৰিছিলে, কিন্তু তেওঁলোকক এৰি দিয়া হ'ল। আচলতে কি হয়, সুস্মিতা গোস্বামীয়ে ইয়াটছৰ পৰা ভিডিঅ'বিলাক কৰি তাইৰ মাকক দিছিলে, মিনতী গোস্বামী, আৰু মিনতী গোস্বামীয়ে চবতে বিলালে, চবতে গ্ৰুপে হোৱাটছআপে চবতে বিলালে। যেতিয়া ঘটনাটো ঘটিলে, সেই মহিলাগৰাকীয়ে গোটেই ভিডিঅ'বিলাক, ফটোবিলাক আকৌ ডিলিট কৰা আৰম্ভ কৰিলে। তো মিনতী গোস্বামী, সুকুমাৰ গোস্বামী, সুস্মিতা গোস্বামীক ৰেহাই দিয়া হ'ল। তন্ময় ফুকন, অনুজ বৰুৱা, যিজন মানে 2013 চনৰ পৰা ট্ৰেণ্ড MMSৰ PR মেনেজাৰ হিচাপে আছিল, অনুজ বৰুৱাক ৰেহাই দিয়া হ'ল, অভিমন্যু তালুকদাৰক ৰেহাই দিয়া হ'ল, আৰু ইয়াটছত থকা প্ৰত্যেকজন মানুহ, এই পৰীক্ষিত শৰ্মাই হওক বা ৱাজিদেই হওক, যোনেই নহওক, সকলোকে ৰেহাই দিয়া হ'ল। এতিয়া কথাটো হ'ল, জুবিন গাৰ্গক PR মেনেজাৰ, ট্ৰেণ্ড MMSৰ PR মেনেজাৰ অনুজ বৰুৱাৰ লগত কিয় থাকিবলৈ ৰুম ঠিক কৰিলে? সেইটো এটা প্ৰশ্নবোধক চিন, কিয়, ৱাই, এইটো কথা। দ্বিতীয় কথাটো হ'ল যে এতিয়া কেৰেক্টাৰ এছাচিনেশ্যনৰ কথাবিলাক ওলাইছে, জুবিন গাৰ্গৰ বদনাম কৰিবলৈ, যিজন মানুহ এতিয়া উভতি আহি ক'ব নোৱাৰে মই সেইটো কাম কৰা নাই বুলি, মই নাই বুলি, তেনেকুৱা এজন মানুহৰ, মৃত মানুহ এজনৰ বদনাম ওলোৱাত লাগি গৈছে বহুতে এতিয়া। চ' এনেকুৱা ধৰণৰ কথা, এতিয়াও সময় আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, আৰক্ষী SITক আমি অনুৰোধ কৰিছোঁ, পাৰে যদি SITত যিখন চাৰ্জশ্বিট দিছে সেইখনত এইখিনি মানুহৰ নাম সোমোৱাৰ ব্যৱস্থাটো কৰিব লাগে। 552জন, 450জন নে 52জন অসমীয়া ছিংগাপুৰত আছে। আচৰিত কথা, আজিলৈ তেওঁলোকে এটা ষ্টেটমেণ্ট দিয়া নাই, দুখ প্ৰকাশ কৰা নাই। আমি চবৰে নামবিলাক ওলাইছোঁ। এই যে ইয়াটছত থকা মানুহখিনি, সেই অনুজ বৰুৱা, অভিমন্যু তালুকদাৰ বা যিমান আছে সকলোৰে আমি ডাটা ওলাইছোঁ। এতিয়া আমাৰ কাম কি, আমি আইনৰ সহায় লৈছোঁ। আইনত যদি একো আমি নাপাওঁ, তেওঁলোকক সমজুৱাভাৱে তেওঁলোকক আমি এক্সপ'জ কৰিবলৈ বিচাৰিম। আজি PR মেনেজাৰ যিজন অনুজ বৰুৱা, ইয়াৰ অভিমন্যু তালুকদাৰ, তন্ময় ফুকন বা সুস্মিতা, তেওঁলোকৰ ঘৰৰ এড্ৰেছ, তেওঁলোকৰ ফটো আমি ৰাজহুৱা কৰিম এতিয়া, যাতে অসমৰ প্ৰত্যেকজন মানুহে গম পাওক যে এইকেইটাহে আচলতে দানৱ, যাক দানৱ বুলি কওঁ আমি, দানৱ যোনে জুবিন গাৰ্গক খালে, জুবিন গাৰ্গক হত্যা কৰিলে, এটা ঘৰ এখন নষ্ট কৰিলে, গোটেই অসমখন আজি শোকত আছে, অসমখন শেষ কৰি পেলালে। তো আমাৰ এতিয়া দায়িত্ব, আছাম পাব্লিক ৱৰ্কছৰ দায়িত্ব হ'ব, যিবিলাক মানুহ 450জন নে 52জন মানুহ ইয়াটছত থকা মানুহখিনি, PR মানে মেনেজাৰ অনুজ বৰুৱা, অভিমন্যু যোন আছে, টাৰ্চেন মিট্টাল, এইবিলাক গোটেইবিলাকক আমি এতিয়া এক্সপ'জ কৰিম ৰাজহুৱাকৈ।